জনিয়াত দিনক দিনে নিম্নগামী হৈছে বিধায়ক আব্দুল খালেকৰ জনপ্ৰিয়তা। সমষ্টিবাসীৰ মুখে মুখে চলি থকা চৰ্চা অনুসৰি জনিয়া সমষ্টিৰ পৰা বিধায়ক খালেকে পঞ্চায়ত নিৰ্বাচনৰ টিকট বিক্ৰী কৰি লুটিছে 3 কোটিৰো অধিক ধন, যাৰ বাবে টিকটৰ পৰা বঞ্চিত হৈছে প্ৰকৃত নিষ্ঠাবান কংগ্ৰেছীসকল। অনেকৰ মতে পৰিকল্পিতভাৱে বিধায়ক খালেকে এক শ্ৰেণীৰ ধনবল থকা AIUDFৰ মানুহক কংগ্ৰেছত যোগদান কৰাই বহু লাখ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছে কংগ্ৰেছৰ টিকট, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে জনিয়া সমষ্টিৰ বিভিন্ন স্থানত গো বেক পাই আহিছে বিধায়ক খালেকে। একেদৰে বুধবাৰে সন্ধিয়া কাদঙত অৰ্ধশতাধিক আৰক্ষী বাহিনীৰ সহযোগত কিছু সাহস গতাই দুৰ্নীতিপৰায়ণ বিধায়কগৰাকীয়ে সভাত উপস্থিত হয় যদিও 3 মিনিট সময়ও সভাত তিষ্ঠিব নিদিলে কেইবা শতাধিক প্ৰতিবাদী জনতাই। প্ৰতিবাদীসকলে আব্দুল খালেক গো বেক, M হাবিবুল্লাহ গো বেক ধ্বনিৰে কাদঙৰ আকাশ বতাহ কঁপাই তোলে। উপায়ন্তৰ হৈ বিধায়কগৰাকীয়ে আৰক্ষী বাহিনীৰ সহযোগত সভাস্থলীৰ পৰা পলায়ন কৰে যদিও ক্ষোভিত জনতাৰ দুই এজনে আৰক্ষীৰ বাধাকো ভ্ৰক্ষেপ নকৰি বিধায়ক আব্দুল খালেকৰ বাহনত আক্ৰমণ কৰে। দিন আগত কাদং মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতিৰ পদত মই কৰ্মৰত আছিলো, কিন্তু দুৰ্ভাগ্যজনক তেওঁ এনেকুৱা দুৰ্নীতি কামত মই প্ৰতিবাদ কৰাৰ ফলত মোক সেই পদৰ পৰা বৰ্খাস্ত কৰা হৈছিলে। গতিকে মই পদত ভ্ৰক্ষেপ নকৰো, মই ৰাইজৰ লগত আছো, ৰাইজৰ স্বাৰ্থত মই কাম কৰি কওকচোন আপোনালোকে কি কাৰণত গো বেক দি আছে বিধায়কক? নমস্কাৰ। প্ৰথমতে মই অসমবাসী মই মোৰ নমস্কাৰ জনাইছো। আজি আমাৰ বিধায়কে আজি গণতান্ত্ৰিক ৰাজ্যত তেখেতে নিৰ্বাচন চলাবলৈ আহিছে, ইমানখিনি প্ৰশাসন আনিছে, তাৰ ভিতৰত ভয়ভাৱ আছে। এই কাৰণে ভয়ভাৱ আছে যে পঞ্চায়ত নিৰ্বাচনত তেখেতে কংগ্ৰেছৰ যিবিলাক টিকেট ধনৰ বিনিময়ত দিছে সেইবিলাকৰ সমীক্ষা নিয়াৰ কাৰণে আজি আমাৰ সমগ্ৰ ৰাইজে থিয় দিছিল। কিন্তু দুৰ্ভাগ্যজনক যে আমাৰ প্ৰতিনিধি হৈ আমাৰ মাজত আহিছে তেখেতে প্ৰশাসন লৈ বৰ দুখ কৰিছো, আমি বিশেষকৈ গৰিব দিছো। এনেকুৱা বিধায়কক আমাৰ নেলাগে, আমি বৰখাস্ত কৰিছো, আমি এনেকুৱা বিধায়কক বৰ্জন। আচ্ছা, আমি দেখিছো যে ইয়াতে কংগ্ৰেছৰ এখন সভা হ'ল আৰু সভাতে জনিয়াৰ বিধায়ক আব্দুল খালেক আহিছিল আৰু আপোনালোকে সৰ্বত্ৰ ৰাইজে আব্দুল খালেক গো বেক ধ্বনি দিছে। গো বেক ধ্বনি দিয়াৰ কাৰণটোনো কি? নমস্কাৰ। এই চেগতে অসমবাসী ৰাইজক জনাব বিচাৰিছো যে আজি জনিয়া সমষ্টিৰ কাদঙত এজন নিৰ্বাচনী সভাত আব্দুল খালেকৰ নিচিনা এজন বিধায়কে যে নিৰাপত্তা বাহিনীৰ সহায় লৈ তেওঁ মিটিঙত আহিব লগা হৈছিলে, এই চেগত আমি বৰ লাজ অনুভৱ কৰিছো। মই ভাবো আগত দিনত এনেকুৱা ভয় ভীতি থকা নিশ্চয় তেওঁ কেলেংকাৰীত জড়িত, যাৰ ফলত তেওঁ ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভাত আহিবলৈ তেওঁ ভয় অনুভৱ কৰিছিলে। গতিকে এনেকুৱা নেতাক আমি ৰাজহুৱাভাৱে বৰ্জন কৰাটো আমি কামনা কৰো। এইটো কাৰণটো কি? আপোনালোকে কি কাৰণ বৰ্জন কৰে? তেওঁ কাৰণটো এনেকুৱাই যে যোৱা পঞ্চায়তৰ যিটো টিকট বাছনি কৰা হৈছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ তৰফৰ পৰা,
টিকট বাছনি প্ৰক্ৰিয়াটোত যথেষ্ট পৰিমাণে খেলি মেলি হৈছিলে ইয়াতে ধনৰ লেনদেন কৰি আনকি দৰখাস্ত নকৰা লোককো টিকটৰ মানে প্ৰাৰ্থিত্ব দিয়া হৈছে ইভেন AIUDFৰ মানুহক যদি তেওঁ ভয়ে নকৰে তেতিয়াহ'লে AIUDFৰ মানুহক তেওঁ মাতি আনি কংগ্ৰেছৰ টিকট কিয় দিব লাগে নিচিনা ঠাইত অভিলেখ ভংগ কৰা ভোট দিছিলো AIDF কৰি 175টা ভোটৰ ব্যৱধানত তেওঁক আমি ইয়াৰ পৰা জয়যুক্ত কৰিছিলো গতিকে আমি খুব প্ৰকাশ কৰিছো কংগ্ৰেছৰ যোগ্য ব্যক্তি থকা সত্ত্বেও তেওঁ AIUDFক তেওঁৰ টিকট কিমান ধনৰ লেনদেনত তেওঁৰ মানে হেৰি টিকটৰ অফাৰ দিছিলে এইটো প্ৰশ্ন কৰিব বুলি ভাবি ইয়াতে যথেষ্ট প্ৰায় কেইবা হেজাৰ ইয়াতে ক্ষুদ্ৰ কংগ্ৰেছ কৰ্মীৰ এটা মানে জমায়েত হৈছিলে এই ভয়তে তেওঁ বৰপেটা আৰক্ষীৰ সহযোগত তেওঁ এইটো নিৰ্বাচনী প্ৰচাৰ সভাত আহিছিলে কিমান আৰক্ষী আনিছে তেওঁ মোটামুটি 30-35 জনমান আৰক্ষী ইয়াতে মোতায়েন কৰিছিলে আৰক্ষীৰ লগত আমি মত বিনিময় কৰিছিলো ৰাইজৰ প্ৰতিনিধি ৰাইজৰ মাজত আহিব ইয়াতে আৰক্ষীৰ আমি একো ইয়াতে হস্তক্ষেপ বিচৰা নাই এইটো গণতন্ত্ৰৰ মুখ্য মাৰ্গত আমি ইয়াতে দুখ প্ৰকাশ কৰিছো